নমস্কাৰ, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব অমৃত বৃক্ষ আন্দোলনত ফটো আপলোড কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকক কম বাজেট চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন। চাৰ্চ কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজলৈ লৈ যাব। তাত আপোনালোকে প্ৰথম যিটো অপশ্যন আছে অমৃত বৃক্ষ আন্দোলন তাত ক্লিক কৰিব। আপোনালোকে এইটো আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা এপছ ডাউনলোড কৰিব পাৰিব অমৃত বৃক্ষ আন্দোলন। আপোনালোকে থ্ৰী লাইনত ক্লিক কৰিব। থ্ৰী লাইনত ক্লিক কৰি লগিনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজলৈ লৈ যাব। ইয়াত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে আপোনাৰ মোবাইলত ওৱান টাইম পাছপৰ্ট এটা যাব। ইয়াত এণ্টাৰ কৰি আপোনালোকে লগিনত ক্লিক কৰি দিব। লগিনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পাৰ্চনেল যিখিনি ডিটেইলছ আছিলে সেইখিনি ইয়াত আহি যাব। তললৈ স্ক্ৰল ডাউন কৰিব, তাত গ্ৰ'ত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলটোত লোকেশ্যনটো অন কৰি দিব আৰু লেটিটিউড আৰু লংগাৰ ডেট অট'মেটিক ফিল হৈ যাব। তলত আপোনালোকে গছপুলিটো চিলেক্ট কৰি আপোনালোকে আপলোড কৰি দিব।